নমস্কাৰ বন্ধুসকল, পাটকাই 24 এই ইউটিউব চেনেললৈ আপোনাক জনাইছো মই স্বাগতম। যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি ৰাখিব, কাৰণ আহি থকা নতুন নতুন ভিডিঅ' আপোনালোকে তেতিয়া পাই থাকিব। আৰু আজি আমি এই মুহূৰ্তত লখিমপুৰৰ পৰা ওলাই আহিছোঁ ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত চাৰিকৰা নদীৰ পাৰৰ ফাট বিহুস্থলীলৈ। বলকচোন যাওঁ আমি ফাট বিহুত আচলতে কি হয়, ফাট বিহু কেনেকৈ উদযাপন কৰে, ফাট বিহুৰ বৈশিষ্ট্য কি সেইসমূহ চাবলৈ। itu kamu program tadi ulap আমি সম্মানীয় বিষয়সকলক অনুগ্ৰহ কৰি চাকৰি দিবলৈ মাননীয় উদ্যোক্তাসকলে অনুৰোধ জনাইছে। আৰু সন্ধিয়া হোৱাৰ পাছতে